নমস্কাৰ মই অন্য এটি ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালো আৰু আজি একদম ৰাতিপুৱা সোনকালে কাম বন কৰি একদম মই আজৰি আৰু ভাবিলোঁ ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু আজি যিহেতু ৰাতিপুৱা খোজকাঢ়িবলৈ যোৱা হৈছিলে ৰাতিপুৱা 4:30টাতে উঠিলোঁ আৰু উঠি খোজকাঢ়ি আহি মেলি গা পা ধুই এতিয়া কাম বন কৰি ব্ৰেকফাষ্ট কৰি এনেই বহি আছিলোঁ ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ আৰু আজি ভাপত দিয়া মাছ খাম বুলি ভাবিছোঁ বিৰাট মন গৈ আছে ভাপত দিয়া মাছ খাবলৈ কালি ৰাতিয়ে মাছ আনি থোৱা আছিলে আৰু কালি অলপ থাকি গ'ল ভাবিলোঁ আজি কলপাতত দি ভাপত দিয়া মাছ বনাওঁ আৰু বনাইছোঁ যেতিয়া ৰেচিপিটো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ আৰু তেন্তে আজি ভিডিঅ'টো চাই থাকিব আৰু যদি নতুন কোনোবা সদস্যই মোৰ এই ভিডিঅ'টো চাই আছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে লাইক কৰে কমেণ্ট কৰে তেতিয়া মই নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ উৎসাহিত হ'ম কিয়নো আপোনালোকৰ এটা লাইক এটা কমেণ্টে মোক সঁচাকৈ বিৰাট উৎসাহিত কৰি তোলে সেইটো কাৰণে লাইক কৰিব আৰু তেন্তে বলক আজি ৰেচিপিটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ মাছখিনি ভাপত দি বনাবৰ কাৰণে এয়া মই মাছ 3 পিচ লৈ লৈছোঁ লগত মই ধনিয়া আৰু কটা পিঁয়াজৰ পাত নেমু জলকীয়া আৰু এইফালে মই সৰিয়হখিনি পেষ্ট এটা বনাই ল'লোঁ আৰু সৰিয়হখিনি কাইনটো গুচি যোৱাৰ কাৰণে মোৰ ভালকৈ পেষ্টটো নবনিলে আপোনালোকে ইয়াতকৈ মিহি কৰি ল'ব অলপ আৰু এইফালে আদা নহৰু অকণমান সৰিয়হ পেষ্টটো বনাওঁতে মই সৰিয়হখিনিৰ লগত আদা নহৰু অকণমান মিঠাতেল আৰু অকণমান নিমখ এড কৰিছিলোঁ হালধি মই দিয়া নাই আৰু এইফালে মই জালুকৰ গুড়ি অকণমান দি লৈছোঁ ইয়াৰ ওপৰতে আৰু একেবাৰে লাষ্টত মই অকণমান মিঠাতেল দি নেমু অকণ চেপি এনেকৈ বান্ধি ল'ম এতিয়া বান্ধিবলৈ অকণমান অসুবিধা হৈছিলে হ'লেও বান্ধিলোঁ আৰু এতিয়া মোৰ ভাপত দিবৰ কাৰণে মাছখিনি ৰেডি হৈ গ'ল আৰু এতিয়া ভাপত দিম যিহেতু কলপাতত দিয়া ভাপত দিয়া মাছ খাবলৈ বিৰাটে ভাল লাগে আৰু তেন্তে বলক ভিডিঅ'টো চাই থাকিব এইফালে মই চচ এটাত পূৰা গৰম পানী কৰি লৈছোঁ আৰু গৰম পানীখিনি পূৰা উতল অহাৰ পিছত ইয়াতে এনেকৈ পাতি লৈছোঁ পতাৰ পিছত মাছখিনি মই ইয়াতে দি দিম আৰু দিয়াৰ পিছত একদম ভাপটো ওলাব নোৱাৰাকৈ এখন ঢাকনা এখনে সম্পূৰ্ণকৈ বন্ধ কৰি দিম যাতে তলৰ পানীখিনি গৰম তাপটো পাই মাছখিনি ভাপত ধুনীয়াকৈ মোৰ সিজি যায় আৰু মাজে মাজে মই ইলুটি কৰি থাকিব লাগিব যাতে আমাৰ ইটো সিটো ছাইড দুইটা ছাইড ভালকৈ সিজি যায় আৰু এনেকৈ প্ৰায় মই 1 ঘণ্টামান ৰাখিম যিহেতু সিজিবলৈ অকণমান টাইমো লাগিব মাছ পিচ যিহেতু অকণমান ডাঙৰো আছিলে সেইটো কাৰণে সিজিব টাইম লাগিব আৰু ইয়াত এতিয়া মই ধুনীয়াকৈ এখন বন্ধ কৰি দিম যাতে পুৰা ভাপত মাছখিনি ধুনীয়াকৈ মোৰ সিজি যায় প্ৰায় 1 ঘণ্টা ওপৰত মাছখিনি এনেকৈ মই বনোৱাৰ পিছত মাছটো মোৰ পূৰা সিজিবলৈ হ'ল আৰু এইফালে দেখিছেনে কলপাতখন হালধীয়া পৰি গৈছে আৰু একদম ধুনীয়া এটা গোন্ধও আহি আছে আৰু এয়া মোৰ মাছ ধুনীয়াকৈ বনি ৰেডি হৈ গ'ল 1 ঘণ্টাতকৈ ওপৰ মই ৰাখিছোঁ আৰু এইফালে এতিয়া মই মাছখিনি উলিয়াই লওঁ কেনেকুৱা হ'ল দেখাওঁ আপোনালোককো আৰু এনেকৈ বনাই কেতিয়াবা আপোনালোকে ট্ৰাই কৰি চাব পাৰে সঁচাকৈ খাবলৈ বিৰাটেই টেষ্টি লাগে খালি সৰিয়হখিনি অকণমান আৰু অলপমান আপোনালোকে পেষ্টটো মিহি কৰিব মোৰ কাৰেণ্টটো যোৱাৰ কাৰণে মোৰ অকণমান প্ৰব্লেম হৈ গ'ল নোৱাৰিলোঁ কৰিবলৈ আৰু ৰৈ থাকিবলৈও দেৰি হ'ল সেইটো কাৰণে মই এনেকৈয়ে বনাই দিলোঁ কিন্তু গোন্ধটো বিৰাট ধুনীয়া আহিছে আৰু এইফালে চাওকচোন খুলি মই দেখুৱাই দিছোঁ কেনেকুৱা হৈছে পাতটো পূৰা হালধীয়া পৰি গৈছে আৰু এইফালে পূৰা গৰম হৈ আছে আৰু গোন্ধ বিৰাট ধুনীয়া আহিছে খাওঁ লাগি গৈছে একদম আৰু এইফালে চাওক
এনেকৈ সাধাৰণভাৱে ৰন্ধা ভাতৰ থালিখন মোৰ যে কি সোৱাদ লাগে আৰু এইফালে মই ভাতৰ থালিখন চাওক মই এনেদৰে সজাই ল'লোঁ আৰু এতিয়া খাবলৈ লৈছোঁ সঁচাকৈ মাছটো ইমানেই ভাল লাগিছিলে খাবলৈ বিয়াতে সোৱাদ হৈছিলে আৰু আপোনালোকে এনেকৈ নিশ্চয় বনাই খাব তেন্তে আজিলৈ বাই